আপুনি কেতিয়াও সফল হ'ব নোৱাৰে যদি আপুনি অতীতক মনত পেলাই দুখ কৰি থাকে। আমি সেইজন ব্যক্তিক কেতিয়াও বিশ্বাস কৰিব নালাগে যি সময়ৰ লগত স্বভাৱ সলনি কৰে। যি মানুহে আপোনাৰ বেয়া সময়ত সংগ নিদিলে সেইসকলে আপোনাৰ ভাল সময়ত লগত থকাৰ কোনো অধিকাৰ নাই। কোনো লাভ নাই কাৰোবাৰ পিছে পিছে যোৱাৰ, হাঁহি হাঁহি নিজৰ জীৱনটো কটোৱা আৰু পাহৰি যাওক তেওঁক যি আপোনাক পাহৰি গ'ল। বেয়া সময়ত মানুহ অকলশৰীয়া হৈ যায়, কাৰণ সমস্যাৰ কাৰণে ব্যক্তি শক্তিশালী হৈ যায়। ধৈৰ্য ধৰক, ভাল সময় অহাৰ পিছত আপোনাৰ ওচৰত সকলোবোৰ আহি যাব, যাৰ বাবে আপুনি কষ্ট কৰিব লাগিব। কেৱল দুটা বস্তুৰ বাবে মানুহে সকলোবোৰ সম্বন্ধ হেৰুৱাই দিয়ে। এটা হৈছে ভুল বুজাবুজি, আনটো হৈছে মানুহৰ অভিমান। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।